Hello student, আজি তোমালোকৰ মাজত ডিসকাস কৰিম assertive sentence নো কি, assertive sentenceৰ ভাগসমূহ কি so assertive sentenceৰ ভাগসমূহ যেনে affirmative into negative কেনেদৰে affirmativeৰ পৰা negative কৰিব লাগে সেইসমূহ নিয়মসমূহ কি সেই সম্পৰ্কে আজি তোমালোকৰ মাজত ডিসকাস কৰিম। So assertive sentence হৈছে যিবোৰ বাক্য কোনো ধৰণৰ আদেশ অনুৰোধ নকৰে তাক assertive sentence বোলে। Assertive sentence সদায় সাবজেক্টৰে আৰম্ভ হয়। Assertive sentence দুই প্ৰকাৰৰ, two types, affirmative sentence and negative sentence, হয়বোধক বাক্য আৰু নহয়বোধক বাক্য। Affirmativeৰ example হৈছে she is a doctor। যদি এটো আমাৰ নেগেটিভ কৰিবলৈ দিয়ে তেনেহলে she is not a doctor। so affirmativeৰ পৰা নেগেটিভ কৰা কিছুমান নিয়ম আছে, সেই সমূহ তোমালোকক মই ইয়াতে দি দিছো, তোমালোকে নোট ডাউন কৰি লবা। affirmativeৰ পৰা নেগেটিভ কৰা নিয়ম, যদি বাক্যত অক্সিলাৰী থাকে তেনেহলে অক্সিলাৰীৰ পিছৰ নট লগাই নেগেটিভ কৰা হয়। যদি কোনো এটা সেন্টেন্স affirmative sentence তোমালোকক এক্সামত দিয়ে, ধৰি লোৱা এক্সামত affirmative sentence এটা আহিছে, হেতু তোমাক নেগেটিভ কৰিবলৈ দিছে, সেই সেন্টেন্সটো নেগেটিভ কৰা ৰুলছটোই হৈছে যে অক্সিলাৰী ভার্ব। যদি সেন্টেন্সটো affirmative sentenceটোত অক্সিলাৰী ভার্ব থাকে তেনে ক্ষেত্ৰত আমি এটা নট লগাই সেন্টেন্সটো নেগেটিভ কৰিম। যদি বাক্যত অক্সিলাৰী নাথাকে তেনেহলে ডু ডাজ ডিড নট লগাই নেগেটিভ কৰা হয়। যদি কোনো এটা সেন্টেন্স তোমাক দিছে, ধৰা সেন্টেন্সটো যদি আমাৰ অক্সিলাৰী ভার্ব নাথাকে তেনে ক্ষেত্ৰত আমি তিনটা ভার্বৰ সহায় লৈ আমি নেগেটিভ কৰিব পাৰো। সেই ভার্ব কেইটা হৈছে ডু ডাজ ডিড, তাৰ পিছত নট লগাই নেগেটিভ কৰা হয়। এক্সাম্পল কেইটামান দি দিছো, ইট ইজ ৰেইনিং মেক ইনটু নেগেটিভ। ইয়াত সেন্টেন্সটো আছে এফাৰ্মেটিভত, নেগেটিভ কৰিব দিছে সেন্টেন্সটো যেহেতু অক্সিলাৰী ভার্ব হৈছে ইজ, সেন্টেন্সটো অক্সিলাৰী ভার্ব দিয়া আছে, যদি সেন্টেন্স অক্সিলাৰী ভার্ব থাকে তেনে ক্ষেত্ৰত কৈছিলো এটা নট লগাই নেগেটিভ কৰা হয়। ইট ইজ নট ৰেইনিং। তো 2 নম্বৰ এক্সাম্পল আৰু এটা আছে হি ৰাইট এ বুক মেক ইনটু নেগেটিভ, ইটো এফাৰ্মেটিভত আছে কিন্তু সেন্টেন্সটো চোৱা হি ৰাইট এ বুক, ইয়াত কোনো অক্সিলাৰী ভার্ব দিয়া নাই। যদি সেন্টেন্সত অক্সিলাৰী ভার্ব দিয়া নাথাকে তেনেহলে কৈছিলো যে আমি কিছুমান ভার্বৰ সহায় লৈ সেন্টেন্সটো নেগেটিভ কৰিব পাৰো। ডু ডাজ ডিড এই তিনটা ভার্বৰ সহায় লৈ নেগেটিভ কৰিব পাৰো। সো মই এই তিনটাৰ মাজত এটা লৈ চোৱা নেগেটিভ কৰি আছো, হি ৰাইট এ বুক, হি ডাজ নট ৰাইট এ বুক, হি যেহেতু থার্ড পার্সন সেইকাৰণে ডাজ নট ৰাইট এ বুক হৈছে। এফাৰ্মেটিভ ইনটু নেগেটিভ সেন্টেন্স ক্লাস 12ত এই ৰুলছৰ ওপৰত আমাৰ বহুতো কুৱেশ্যন আহি থকা দেখা পোৱা যায়। মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ পৰা কালেক্ট কৰি তোমালোকক কেইটামান দি দিছো, সো ভালদৰে চাই লবা। ইয়াতে দি আছে এফাৰ্মেটিভ ইনটু নেগেটিভ সেন্টেন্স, এফাৰ্মেটিভৰ পৰা নেগেটিভলৈ নিয়া নোট, অনলি এলন থকা সেন্টেন্সক নেগেটিভ কৰোঁতে অনলিৰ সলনি নানবাৰ লিখিব লাগে। অনলি থকা সেন্টেন্স প্ৰত্যেকবাৰ এটা নহয় এটা আহিয়ে থাকে, সো ভাবিলো যে তোমালোকক দি দিও কেনেকৈ কৰিব লাগে। এক্সাম্পল অনলি জোৱান ৱাজ প্ৰেজেন্ট, দিয়া যদি কোনো এটা সেন্টেন্সত অনলি থাকে, সেন্টেন্সটো এফাৰ্মেটিভত আছে নেগেটিভ কৰিবলৈ দিছে, তেনেহলে অনলিৰ সলনি এটা নানবাৰ লিখি দিলে সেন্টেন্সটো নেগেটিভ হৈ যায়। নানবাৰ জোৱান ৱাজ প্ৰেজেন্ট দিয়াৰ 2 নম্বৰত দিয়া আছে অনলি ৰাম কেন ডু দিছ, নানবাৰ ৰাম কেন ডু দিছ। গড এলন কেন সেভ হিম, এটোতো এলন আছে, নানবাৰ গড কেন সেভ হিম। সো এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰা নিয়মসমূহ তোমালোকক দি দিছো, তোমালোকে নোট ডাউন কৰি লবা। যদি এনে ধৰণৰ গ্ৰামাৰৰ ওপৰত ভিডিঅ' বিচৰা তেনেহলে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা, আৰু যদি কিবা বুজি পোৱাত অসুবিধা হৈছে কমেন্ট কৰিবা। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছিল এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।